হয় আমাৰ চেন্ট্ৰেলৰ পৰা যি নিৰ্দেশ আহে এইটো যাতে পালন কৰে আমাৰ ডেট শিট থাকিব আৰু আপোনাৰ হোৱাটছএপ গ্ৰুপ আছে না এই হোৱাটছএপ গ্ৰুপটো কৰি ল'ব মহিলাৰ আছে হোৱাটছএপ গ্ৰুপ মহিলাৰ হোৱাটছএপ গ্ৰুপ বহুত জায়গাত আহিছোঁ কেতিয়াবা ডাইনী হত্যা হোৱাৰ কেতিয়াবা ডাইনী খালি আমাৰ সেই ইউপিপিএলৰ যিমানবোৰ মহিলা নেত্ৰী ইয়াত বহি আছে মই খুব বেছি দীঘল মিটিং নকৰোঁ আজি ৰিপৰ্টহে ল'ব আহিছোঁ প্ৰথমতে আমাৰ মুৰ্শিদা বাইদেউ সেইদিনাখন বহুত গৰম হয় মোক ফোন কৰিছে বাইদেউ যিমানবোৰ মহিলাৰ ইউপিপিএল মানে জিলাৰ সব মহিলা ডিষ্ট্ৰিক্টৰটো মাদাৰ্ছ ডে পালন কৰিছে আৰু ইমান ভাল পাইছে আমাৰ চিফ ছাৰে প্ৰথমবাৰৰ কাৰণে আমি মাদাৰ্ছ ডেটো ইমান পপুলাৰ কৰি দিছোঁ বিটিআৰত বেলেগে নাজানিছিল মাদাৰ্ছ ডে কি হয় তাই ইমান ধুনীয়া আয়োজন কৰিলোঁ মই মৌচলপুৰত গুচি গ'লোঁ আৰু বাইদেউহঁতে থাকিল গোসাইগাঁৱত আৰু কোকৰাঝাৰত ইমান ধুনীয়া মিটিং হ'ল আমাৰ ইয়াত যিহেতু তেতিয়া BPF-ৰ চৰকাৰ আছিলে আৰু BPF-ৰ চৰকাৰ কোনো বেলেগ অৰ্গেনাইজেশ্যন বা বেলেগ ভাল কামবিলাক কোনোদিন সিহঁতে আদৰা নাই ইয়াত মই ৰাভা মহিলাবিলাকৰ লগত বহি পেলাই কাম কৰিব চেষ্টা কৰিছিলোঁ দুটামান গ্ৰুপো আমি পাইছোঁ আমাৰ TCLCC চেয়াৰমেন তেতিয়া পৰ্বতজৰা জিলাৰ প্ৰেচিডেণ্ট আছিলে তেখেতে মোক যিমানবোৰ গ্ৰুপ দিছে সেই গ্ৰুপে মহিলাৰ কাৰণে বেলেগকৈ বনোৱা নাই নিজাববীয়াকৈ বনোৱা নাই আমাৰতো ইমান ধুনীয়া ধুনীয়া আঁচনি আহিব বা আহি আছে কিন্তু এতিয়া বেলেগ মিটিঙত আমাৰ মহিলাবিলাকে মিটিঙত প্ৰেজেণ্ট হৈ যায় নহয় জানো সেই প্ৰেজেণ্ট হোৱাতে কি কয় লক্ষী আহিছে বুলি কয় নহয় জানো ইমান দিন আমাক পাহৰি থাকিল এতিয়াহে লক্ষী আহিছে বুলি কয় আমাৰ মহিলাৰ নামত কিবা এটা ইনষ্টিটিউশ্যন বহাইছে নেকি সিহঁতে মহিলাৰ নামত কিবা এটা সংস্থাপন দিছে নেকি কোনো এটা কলেজ বনাই দিছে নেকি মহিলা কলেজ বনাই দিছে নেকি নামত নাই নাই একো জায়গাতে আমাৰ মহিলাৰ নামত আমাৰ বিটিআৰৰ চুক্তিত আমি যে মানে আমাৰ এম্পাৱাৰমেণ্ট চেণ্টাৰ্ছ আমাৰ এম্পৰিয়াম বনাই দিয়া হ'ব 4টা ডাঙৰ এম্পৰিয়াম বনাই দিয়া হ'ব আমাৰ শিল্পীবিলাক আমাৰ প্ৰতিভাটো যিটো আমি দেখাব পাৰিম সেইবোৰ আমাৰ সেই এম্পৰিয়ামত এক্সিবিশ্যন হ'ব বা আমি ফেশ্বন টেকন'লজি আমি মুছলিম মহিলাই হওক বড়োই হওক নহয় জানো অসমীয়াই হওক ৰাজবংশীয়ে হওক বেংগলীয়ে হওক আমাৰ চবেই আমি ৰাভা গাৰো চবেই ইমান ধুনীয়া ধুনীয়া কাপোৰ আমি বনাব জানো গামচা আৰণাই আৰু ৰাভা